ADREত উত্তীৰ্ণ নহলে মোক অলগদ্ধ বুলি ভাবি নলব চৰকাৰী চাকৰি নোপোৱা মানে পঢ়া শুনাত বেয়া নুবুজায় ফলাফল ঘোষণাৰ দিনা ফোন কৰি মেণ্টেলি টৰ্চাৰ নকৰিব কেইবছৰমান আগলৈকে মানুহে মোক সোধে পাৰ্চেণ্টেজ কিমান এতিয়া সোধে মোৰ দৰমহা কিমান 7 মাৰ্চত ADREৰ লিখিত পৰীক্ষাৰ ফলাফল বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব ফলাফলৰ পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিশেষ পত্ৰখনত লিখা বিশেষ কেইটামান কথাই মন চুই গৈছে বহুজনৰ সুন্দৰ হাতৰ আখৰৰ এই পত্ৰখনত কি আছে হয় অহা 7 মাৰ্চত ADRE ৰিজাল্ট দিব কথাটো ময়ো অৱগত কিন্তু কি জানে মই কোৱালিফাইড নহবও পাৰো সেই বুলি আপোনালোকে মোক অলগদ্ধ বুলি ভাবি নলব ৰিজাল্টৰ দিনা ফোন কৰি মেণ্টেলি টৰ্চাৰ নকৰিব প্লিজ সমাজৰ কিছু সংখ্যক লোক আছে যিসকলে চৰকাৰী চাকৰি পালেহে তেওঁ পঢ়া শুনাত ভাল বুলি ভাবে আপোনালোকৰ তেনে মানসিকতাবোৰ সলনি কৰিবচোন কেইবছৰমান আগতে মানুহে মোক সুধিছিল পাৰ্চেণ্টেজ কিমান এতিয়া সোধে দৰমহা কিমান কেইবছৰমান পাছত আকৌ চাগে সুধিব ল'ৰা ছোৱালী কিমান চুগাৰ লেভেল কিমান পেঞ্চন কিমান ইত্যাদি নিউজ ডেস্ক NZ নিউজ